নমস্কাৰ। আজি আমি ইয়াত সমবেত হৈছো এক বিশেষ উদ্দেশ্য লৈ, আৰু সেইটো হ'ল আমাৰ অসমৰ সকলোৰে প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ আমঠু আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া অহা 18 তাৰিখ মঙ্গলবাৰ তেখেতৰ 53 সংখ্যক জন্ম জয়ন্তী। নতুন সাহিত্য পৰিষদ ময়নগুৰি শাখাৰ উদ্যোগত আৰু বৃহত্তৰ বনভোগী অঞ্চলৰ ৰাইজৰ সহযোগত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ 53 সংখ্যক জন্ম জয়ন্তী উৎসৱ আমি আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। আৰু ইয়াৰ স্থান আমাৰ বনভোগী এম ই স্কুল খেলপথাৰত 18 নৱেম্বৰ 2025 মঙ্গলবাৰ দিনা দিনজোৰা কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। দিনজোৰা কাৰ্যসূচীৰ আমাৰ আৰম্ভ কৰিম আমি ৰাতিপুৱা বৃক্ষৰোপণ চাফাই কাম আৰু বৃক্ষৰোপণৰ জৰিয়তে ৰাতিপুৱা 8 বজাত। আৰু এই বৃক্ষৰোপণ কাৰ্যসূচীত আমি জুবিন গাৰ্গে ভাল পোৱা গছ নাহৰ পুলি আমি ৰোপণ কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিম। তাৰপিছত আমাৰ দ্বিতীয় কাৰ্যসূচী আছে নতুন সাহিত্য পৰিষদৰ পতাকা উত্তোলন। আৰু এই পতাকা উত্তোলনৰ পিছতেই আমি ৰাতিপুৱা 11 বজাৰ পৰা আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত জুবিন গাৰ্গৰ জীৱনৰ ওপৰত আধাৰত আমি কুইজ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম। জুবিন গাৰ্গৰ জীৱন, তেখেতৰ সংগীত বা তেখেতৰ সামাজিক কৰ্মৰাজিৰ ওপৰত, তেখেতৰ আদৰ্শৰ ওপৰত আমি কুইজ কম্পিটিশ্যন আমি আয়োজন কৰিছো। আৰু এই কুইজ কম্পিটিশ্যনত আমাৰ বিদ্যালয়ৰ বিভিন্ন বিদ্যালয় আমাৰ ইয়াতে আছে, প্ৰায় 12-14টা মান বিদ্যালয় আমাৰ ইয়াত অংশগ্ৰহণ কৰিব বুলি ইতিমধ্যে আমাক জনাইছে। গতিকে কুইজ কম্পিটিশ্যন আমি ৰাতিপুৱা 11 বজাৰ পৰা 12 বজালৈ আমি অনুষ্ঠিত কৰিম। তাৰ পিছতে আমাৰ আৰু এটি গুৰুত্বপূৰ্ণ কাৰ্যসূচী, যিহেতু আমাৰ জুবিন গাৰ্গ তেখেত আমাৰ সংগীত জগতৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ আছিল। আৰু তেখেত এগৰাকী যথেষ্ট আমাৰ অসমৰ জনপ্ৰিয়, কেৱল অসমৰে নহয় গোটেই ভাৰতবৰ্ষৰ জনপ্ৰিয় শিল্পী আছিল। গতিকে তেখেতৰ গীতৰ ওপৰত, জুবিন গাৰ্গৰ গীতৰ ওপৰত আমি স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজতে আমি এটা প্ৰতিযোগিতা পাতিছো। আৰু ইয়াতেও বহু কেইখন বিদ্যালয়ৰ পৰা বা আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা তেওঁলোকে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানটো আমাৰ চলিব প্ৰায় 1.5-2 ঘণ্টামান। তাৰ পিছতেই আমি আবেলি 1:30 বজাত আমাৰ প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতি আমি সমূহীয়া শ্ৰদ্ধাঞ্জলি আমি অৰ্পণ কৰিম। আৰু ইয়াতে আমাৰ এটা লক্ষ্য আমি আগত ৰাখি এই অনুষ্ঠানটো আয়োজন কৰিছো যে আমাৰ জুবিন গাৰ্গে যিটো গীত তেখেতে মৰাৰ পিছত গাই শুনাব কৰিছিলে, তেখেতৰ মায়াবিনী যিটো গীত আছে, এই গীতটো আমি এটা টাৰ্গেট লৈছো যে কমেও 3000 আমাৰ দৰ্শকৰ উপস্থিতিত আমি একেলগে মায়াবিনী গাই তেখেতৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিম। আৰু তাৰ ঠিক পিছতেই আবেলি 2 বজাত আমাৰ জুবিন গাৰ্গ আধুনিক অসমৰ কণ্ঠ আৰু জুবিনৰ বৰ অসম আমাৰ যিটো বিষয়বস্তু, এই বিষয়বস্তুৰ ওপৰত এক মুকলি আলোচনা চক্ৰ আমি অনুষ্ঠিত কৰিম। আৰু এই আলোচনা চক্ৰত বিভিন্ন আলোচকসকলক আমি আমন্ত্ৰণ জনাইছো। আৰু তাৰ ভিতৰত মই 2-3 জন মানৰ নাম উল্লেখ কৰিছো যে আমাৰ বৰ্তমান শিক্ষা বিভাগৰ, অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপ সঞ্চালক মাননীয় ছাদুল্লাহ খান ডাঙৰীয়াই ইয়াতে অংশগ্ৰহণ কৰিব। আমাৰ BH কলেজৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ চুলতান আলী আহমেদ তেখেতো আলোচক হিচাপে ইয়াতে অংশগ্ৰহণ কৰিব। MC কলেজৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক হোম বাহাদুৰ ছেত্ৰী ডাঙৰীয়া ইয়াতে তেখেতেও অংশগ্ৰহণ কৰিব। আমাৰ বঙাইগাঁও জিলা পশু চিকিৎসা বিষয়া ডক্টৰ শ্বাহিদুল ইছলাম আৰু তেখেতৰ লগতে আমাৰ BB মহাবিদ্যালয় অৰ্থাৎ বৰপেটা বঙাইগাঁও মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ গোলাম মোস্তফা আহমেদও ইয়াতে অংশগ্ৰহণ কৰিব। গতিকে এই 5 জন ব্যক্তি আমি এই মুকলি আলোচনা চক্ৰৰ আমি আলোচক হিচাপে আমন্ত্ৰণ কৰিছো। গতিকে তাৰ মাজতে আমি জুবিন গাৰ্গৰ গীত মাত আমি অনুষ্ঠিত কৰিম। গতিকে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি আমাৰ এই অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আৰু জুবিন গাৰ্গক ভাল পোৱা অনুৰাগী বা আমাৰ সমাজৰ সামাজিক কাম কাজত জড়িত সকলো ব্যক্তিকেই আমি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ কাৰণে সকলোকে আমি আমাৰ নতুন সাহিত্য পৰিষদৰ বিষয়ববীয়াসকল আৰু আমাৰ এই অনুষ্ঠানটো আয়োজন কৰাৰ বাবে
আমাৰ এইটো অভ্যৰ্থনা সমিতিৰ গঠন হৈছে, গতিকে দুয়োটা সমিতিৰ ফালৰ পৰা আমি আন্তৰিকভাৱে সকলোকে আমন্ত্ৰণ জনাইছো।